ৰাজীৱ শদিয়া ককাইদেৱে নিজৰ গান এটাত তেওঁ এটা কথাষাৰ কৈছিলে, নাখাই নাবৈ মৰিম এদিন নকৰিলে খেতি। তাৰ প্ৰকৃত অৰ্থ, গভীৰ অৰ্থটো কি মই অলপ বুজাব চেষ্টা কৰিম। যিহেতু মই তেওঁৰ সমান জ্ঞান নাই মোৰ, হ'লেও মোৰ ফালৰ পৰা অলপ চেষ্টা কৰিম। তেওঁ কি উদ্দেশ্যটো কি ক'ব বিচাৰিছে। প্ৰথমে যেতিয়া আমি খেতি কৰিব লওঁ, তেতিয়া আমাৰ মাটিটো আমাৰ অধীনত হৈ থাকে। আমাৰ কিছুমান মানুহ আছে যে আজিকালি খেতি কৰি লাভ নাই, গৈ কিনে মাটিটো বেছি দিয়ে। ফলত কি হয়, মাটিটো বেলেগৰ অধীনত গুচি যায়। আৰু আজিকালিতো চৰকাৰে চাউল দি আছে, সেইকাৰণে চাউলৰ মূল্যটো বাঢ়া নাই। কিন্তু এটা সময় আহিব তেতিয়া চৰকাৰে চাউল দিয়া বন্ধ কৰিব। তেতিয়া আমি চাউল কিনি খাব লাগিব। চাউল কিনি খালে কি হ'ব? টেক্স, চাউলৰ টেক্স, তাৰপিছত কোম্পানীৰ প্ৰফিট কৰি কিনে আমি বহু মূল্য দি চাউল কিনি খাব লাগিব। গতিকে আমি সহজ সৰল খাটি খোৱা মানুহৰ, গাঁৱলীয়া মানুহৰ যিসকল আৰ্থিকভাৱে ইমান উন্নত নহয়, তেওঁলোকৰ প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰিব। দ্বিতীয়তে আমাৰ স্বাস্থ্যৰ ওপৰত কেনেধৰণে প্ৰভাৱ পৰিব। আজিকালি বিভিন্ন ধৰণৰ চাউল ওলাইছে মাৰ্কেটত, আপুনি দেখিছেই। সেইবোৰ চাউলৰ পৰা আমাৰ স্বাস্থ্যত বহু ধৰণৰ অপকাৰ কৰিব পাৰে। যেতিয়া আমি নিজে খেতি কৰি খাওঁ, অৰ্গেনিক ফাৰ্মিঙৰ দ্বাৰা আমি যদি খেতি কৰি খাওঁ, আমাৰ স্বাস্থ্য, যদি আমি খেতি কৰিব যাওঁ, পথাৰত নামিম, তেতিয়া আমাৰ স্বাস্থ্যও ভাল হ'ব আৰু আমি খাদ্যও ভাল খাব পাম। সেইকাৰণে তেওঁ অনুৰোধ কৰিছে।